দিলীপ চেগাই কাৰোবাৰ এটা মানুহৰ ভোট কাটিব পাৰে না বিজেপি চৰকাৰে পাৰে কাটিব ইলেকশ্যন কমিশ্যনে পাতিব আৰু কাটিব পাৰিলে প্ৰতিগৰাকী নাগৰিকে পাৰিব Kade itu mas tame dame jume lepen meeting bangke lansi kijudilo meeting bongo kadam aru bhojon kori lobo ইয়াৰ কাৰণে আজি 6, 7, 8 তিনিটা ফৰ্ম আছে তাৰ ভিতৰত 6 হ'ল ইনক্লুজন 7 এক্সক্লুজন আৰু 8 কাৰেকশ্যন গতিকে এই তিনিটা ফৰ্ম ফিল আপ কৰিবৰ কাৰণে নিৰ্বাচন আয়োগে সময় দিছে মানুহক ইমান পূৰ্বক সজাব বিচাৰে আপোনালোকেও এইবিলাক নিউজ কৰি থাকে যিটো কথা সম্ভৱপৰে নহয় ইলেকশ্যন ভোট চোৰ কেনেকৈ হয় ভোট চোৰটো যদি আমি ক'ব লাগে তেতিয়াহ'লে অৰিজিনেল ভোট চোৰটো কংগ্ৰেছ যেতিয়া প্ৰথম দেশৰ প্ৰধানমন্ত্ৰীৰ কথা ওলাইছিল তেতিয়াতো চৰ্দাৰ বল্লভভাই পেটেলক বেছিভাগ মানে নহয় সিংহভাগ ৰাজ্যইতো তেখেতক প্ৰধানমন্ত্ৰী হিচাপে পতাৰ সপোন দেখাইছিল পতাৰ সমৰ্থন কৰিছিল তাৰপিছতো জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হ'ল প্ৰথম ভোট চোৰটো কংগ্ৰেছে কৰিছে তাৰ পৰৱৰ্তী সময়ত বিভিন্ন সময়ত কিন্তু তেওঁলোকে আমাক যিটো দিয়ে ইলেকশ্যন যেতিয়া তেওঁলোক হাৰে তেতিয়া এই প্ৰসংগ আনে যেতিয়া তেওঁলোক কৰ্ণাটকত জিকে যেতিয়া হিমাচল প্ৰদেশত জিকে যেতিয়া ক'ৰবাত বেলেগ নিৰ্বাচনত জিকে গৌৰৱ গগৈ জিকি গৈছে 24ততো গৌৰৱ গগৈ জিকি গৈছে না লোকসভা তেওঁ ভোট চোৰ কৰি জিকিছে নে অখিল গগৈ 21ত বিধানসভা নিৰ্বাচন জিকি আহিছে তেওঁ ভোট চোৰ কৰি জিকি আহিছে ৰাইজে যাক আশীৰ্বাদ দিয়ে তেওঁ জিকে ৰাইজৰ যিটো মত সেই মতটো সৰ্বাধিক মত যোনে পায় তেওঁ জিকি আহে এইটো এটা গণতন্ত্ৰৰ পৰম্পৰা গতিকে একেবাৰে কোনো ধৰণৰ কোনো মানে তথ্য নোহোৱাকৈ বা কোনো ধৰণৰ ভিত্তি নোহোৱাকৈ এই ধৰণৰ মানে কথা কৈ থাকিলে এই নিউজ হৈ থাকিব আপোনালোকে কোনোবা TRP পাব আমিও অলপ দুই আখৰ কৈ থাকিব পাৰোঁ কিন্তু আমাৰ কাম এতিয়া এইবিলাকত লাগি থকা নহয় আমি এতিয়া বুথত লাগি আছোঁ মই কালি দেখক শিলচৰ গৈছোঁ ৰাতি আহিছোঁ আকৌ আহি আজি ৰাতিপুৱাই ওলাইছোঁ কাৰ্বি আংলং আহিছোঁ এতিয়া মই কলিয়াবৰ যাম গতিকে আমি এইবিলাক কৰে তেওঁলোকে এইবিলাক সাংবাদিক মেল তেওঁলোকে মেমৰেণ্ডাম লিখা এইবিলাক কৰি আছে মানে তেওঁলোক কৰিব তেওঁলোকে তাতে সন্তুষ্ট আমি ৰাইজৰ লগত আছোঁ আমি সংগঠনৰ কাম ছাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তিনিটা সমষ্টিৰ ইতিমধ্যে প্ৰাৰ্থী ঘোষণা দলীয় সিদ্ধান্ত নে তেওঁ নিজৰ সিদ্ধান্ত এতিয়া কথাবিলাক আমাৰ তেওঁ বাৰে বাৰে কয় এটা কথাত আপোনালোকে কেৱল টানি আনিব নোৱাৰে তেওঁ বাৰে বাৰে সদায় দলৰ টিকট দিব পাৰে কেন্দ্ৰীয় নিৰ্বাচন যিটো আমাৰ সমিতি আছে চেণ্ট্ৰেল ইলেকশ্যন কমিটি তেওঁলোকেহে চূড়ান্ত সিদ্ধান্ত দিয়ে গতিকে বিজেপিক যিটো টিকট দিয়াৰ যিটো প্ৰথা যিটো কৈছোঁ বা প্ৰচেছ যিটো কৈছোঁ সেই ব্যৱস্থা আৰু প্ৰথা হ'ল যে আমি হয়তো ইয়াৰ পৰা নাম পঠিয়াৰ পিছত চেণ্ট্ৰেল আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ড হয় চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত কেন্দ্ৰীয় সংসদীয় বৰ্ডত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত সভা হয় সেই সভাতে প্ৰাৰ্থিত্ব চূড়ান্ত হয় কেতিয়াবা কিছুমান কথা জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যন খেলিব এইটোতো আৰু মানে চন্দ্ৰ সূৰ্যৰ নিচিনা কথা মানৱ ডেকা লখিমপুৰত কৈছে তেখেতে গতিকে তেখেতৰ চিন্তা চৰ্চাক আমি তেখেতে যিবিলাক কথা কয় খুব চিন্তা চৰ্চা কৰি কোৱা কথা তেখেতৰ মনৰ ইচ্ছা হ'ব পাৰে আৰু তেখেতৰ মনৰ ইচ্ছা মানে যিবিলাক বৰ্তমান বিষয় চলি আছে নিশ্চয় তেখেতৰ ওচৰত মানে ইনপুট আছে বা ভাল কিছু কথা আছে সংবাদ আছে সেইকাৰণে কৈছোঁ বিৰোধীয়ে কিবা প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে নেকি বিৰোধীটো একত্ৰিত হোৱাৰ কথা তেনেকৈ যিবিলাক কথা কৈ আছে একত্ৰিত হ'লেও আমাৰ মানে ৰাইজৰ ওপৰত গোটেই নিৰ্ভৰ কৰিব যদিও একত্ৰিত বিৰোধীয়ে 150জন মানুহৰ দ্বাৰা প্ৰটেষ্ট কৰিব বুজা নাই আৰু যেতিয়া আজি আমাৰ সভাত যেতিয়া এটা বুথৰ সভাত যেতিয়া আমাৰ 5000 কাৰ্যকৰ্তা হয় 6000 ইয়ে নহয় 5000 ধৰিলোঁ য'ত 150 আৰু 5000 গতিকে এইটোৱে প্ৰমাণ কৰিব ৰাইজ উন্নয়নৰ পক্ষত আছে আচলতে এইবিলাক নেৰেটিভে এটা এই যিবিলাক বিভিন্ন সময়ত অভিযোগ আনে বা অপপ্ৰচাৰ কৰে বিভ্ৰান্ত কৰিব বিচাৰে ৰাইজক এইবিলাকে বেছিদিন মানে মানুহৰ মাজত এইবিলাকৰ কোনো ধৰণৰ ইয়াৰ মেদ নাথাকে যিটো কোৱা হয় এইবিলাক বহুত বস্তুটো মেদ উকলি যোৱা বিষয় এই ভোট চুৰিৰ বিষয় মেদ উকলি গৈছে উকলি যোৱা এটা মানে মেদ উকলি যোৱা এটা বিষয় আকৌ তেওঁলোকে আনিছে তেওঁলোকে দিল্লীতো কৈছিল তেওঁলোকে বিহাৰতো কৈছিল তেওঁলোকে আৰু বেলেগ ৰাজ্যত কৈছিল
নিৰ্বাচন আয়োগক তেওঁলোকে ধৰিব লাগে, তেওঁলোকে কমপ্লেইন দিয়ক না। কাৰোবাৰ যদি এটা নামো ইলিগেলি কাটিছে, কংগ্ৰেছৰ যিমান বুথ আছে, ৰাইজৰ দলৰ যিমান বুথ আছে, বা অসম জাতীয় পৰিষদৰ যিমান বুথ আছে, বাওঁপন্থী দলৰ যিমান বুথ আছে, আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ দলৰ যিমান, কিবা দলৰ নামটো নাজানো, দলৰ যিমান আছে বুথ, সকলোৱে লগ লাগি কমপ্লেইন লিখক, অবজেকশ্যন কৰক, তেতিয়া ইলেকশ্যন কমিশ্যনৰ কাম এইটো। সেইটো নকৰি খালী প্ৰেছ মিট কৰিব। আজি বোলে ৰাতিপুৱা এইটো প্ৰেছ মিট কৰি আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা, অখিল গগৈ কিবা এটা ক'লে, আকৌ মীৰা বৰঠাকুৰ বাইদেৱে একেবাৰে CBI এনকুৱাৰী। আৰু পৃথিৱীত CBI এনকুৱাৰী কৰিব পৰা বহুত বিষয় আছে ভাই। গতিকে এখন ভাৰ্চুৱেল বৈঠকত আৰু আমি ৰেছপনচিবল পলিটিকেল পাৰ্টি হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলক, আমাৰ যিবিলাক BLA2 আছে তেওঁলোকক আমি পেনিট্ৰেট কৰিমেই, তেওঁলোকক আমি সজাগ কৰিম। তেওঁলোকে কৰিবলগীয়া কাম, কোনোবা যদি সন্দেহযুক্ত মিয়া বাংলাদেশীৰ নাম সোমাইছে, আগত নাছিল ভোটাৰত, তেওঁলোকৰ নাম ভোটাৰ লিষ্টত কাটিব লাগিব নহয়। সেইটোত তেওঁলোকৰ গাত লাগিছে। মিয়াৰ ভোট কটা যাব নোৱাৰে, খিলঞ্জীয়াৰ ভোট কটা যাব, কাৰ্বি মানুহৰ ভোট কটা যাওক, কোনো আপত্তি নাই, কিন্তু মিয়াৰ ভোট কটা যাব নোৱাৰে। সেইটো তেওঁলোকৰ চিন্তা, এজেণ্ডা। ছাৰ হেৰি মানে ছাৰ ৰাজ্যত এতিয়া এটা বস্তু চলিছে, বিজেপিৰ প্ৰচাৰ আৰু বিৰোধীৰ প্ৰতিবাদ, কি ক'ব? বিজেপি প্ৰচাৰ কৰি আছে, বিৰোধী আমাৰ কাম কৰি যাম। বিৰোধীৰ মই ভাবোঁ যে এতিয়া এওঁলোকৰ মাজৰ যিটো কথা কৰ্মকাণ্ড চলি আছে, মানে তেওঁলোকে তাৰ উত্তৰটো ভালকৈ দিব পাৰিব। কিন্তু মই এই সময়ত লগা নাই যে 2026 পৰা 31লৈকে বা 31 পৰা 37লৈ এই বিৰোধী অসমত কিবা কৰিব পাৰিব। 37 মানৰ পিছত যদি আৰু আমাৰ যেতিয়া অলপ ঠিকঠাক হৈ যাব, চব অলপ কমি যাব সংখ্যা সেইবিলাকত, তেতিয়াহ'লে নিশ্চয় মানে অসমখনত আমি এখন নিৰাপদ সুৰক্ষিত অসম, বিকশিত অসম হিচাপে নৱপ্ৰজন্মৰ হাতত উপহাৰ হিচাপে হৈ যাব। ধন্যবাদ।